হে গাইজ, কি খবৰ? নিশ্চয় ভাল। আপোনালোকৰ আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব বুলি। বন্ধুসকল, আজি এই ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ বিষয়, গতিকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, নৱৰাত্ৰি আৰম্ভ হ'ল। দেৱী মা আশীৰ্বাদ পাব বিচাৰিছে যদি এইকেইটা ভুল নকৰিব। আজিয়ে ঘৰৰ পৰা কেইটামান বস্তু উলিয়াই পেলাওক। কেৱল বস্তু কেইটা উলিয়ালেই নহ'ব, আপুনিও কি কি খাব লাগিব আৰু কি কি নাখাব লাগিব এই বিষয়ে আমি জনাম এই ভিডিঅ'টোৰ জৰিয়তে। নৱৰাত্ৰি এই 9টা দিনেই গংগা জলৰ দৰে পবিত্ৰ বুলি ধৰা হয়। এই শুভ সময়ত ভক্তৰ জীৱনলৈ সুখৰ লহৰ আনে। ইতিমধ্যে ঘোঁৰাত উঠি ধৰালৈ নামিছে দেৱী মা দুৰ্গা। এইবাবে এই নৱৰাত্ৰি 9টা দিনত আপুনি খুব সাৱধানে থাকিব লাগিব। 15 অক্টোবৰৰ পৰা এইবাৰ নৱৰাত্ৰি আৰম্ভ হৈ শেষ হ'ব 23 অক্টোবৰ সোমবাৰে। এনেকুৱা শাৰদী নৱৰাত্ৰি মা দুৰ্গা কৃপা লাভ কৰিবলৈ ঘৰ স্থাপনৰ শুভ মুহূৰ্ত হৈছিল 15 অক্টোবৰ দিনা 11:44 পৰা দুপৰীয়া 12:30লৈ। ঘট স্থাপন কৰি মহাব্ৰত কৰি কৰা এই পূজা বহু বেছি শুভ বুলি ধৰা হয়। এই 9টা দিনত কৰা পূজা ফলত আপুনিও সমস্ত দেৱী দেৱতাৰ কৃপা লাভ কৰিব আৰু আপুনি কৰা পূজাৰ পৰা মহাফল লাভ কৰিব। নৱৰাত্ৰিৰ পূৰ্বে অৰ্থাৎ 15 অক্টোবৰ ভিতৰত যদি ঘৰৰ পৰা কেইটামান বস্তু আঁতৰাই দিয়ে তেন্তে আপুনিতো মা দুৰ্গা আশীৰ্বাদ লাভ কৰিবই, লগতে ঘৰত মা লক্ষী বসন্তি হৈ ধন ধানেৰে আপোনাৰ ভঁৰাল উভন্দি হৈ পৰিব। সেইবাবে ঘৰৰ পৰা কেইটামান বস্তু আঁতৰাই পেলাওক। আজি আমি কেইটামান ভুলৰ বিষয়ে কথা পাতিম। সেই কেইটা ভুল আপুনিও কৰিছে তেন্তে মা কৃপা আপুনি কেতিয়াও লাভ নকৰে। হাজাৰ পাঠ পূজা কৰিলেও মা সন্তুষ্ট কৰিব নোৱাৰিব যদিহে ঘৰৰ পৰা এইকেইটা বস্তু আপুনি আঁতৰাই নেপেলায়। দেৱী দেৱতা ৰুষ্ট হয় এইকেইটা বস্তু ঘৰৰ ভিতৰত থাকিলে। আপোনাৰ ঘৰত থকা মন্দিৰ পূৰণ ৰূপত চাফ চিকুণ কৰি লওক। মন্দিৰ ভিতৰত যদি পুৰণা মালাৰ ভঙা চিঙা মূৰ্তি আছে, খালী জুইচলাই বাকচ, খালী ধূপৰ পেটি আছে তেন্তে ঘৰৰ বাহিৰলৈ উলিয়াই দিয়ক। ভঙা মূৰ্তি যদি আছে তেন্তে বুৱতী নদীত উটুৱাই দিয়ক। ঘৰত থকা সৰু ল'ৰা ছোৱালীয়ে কিন্তু নৱৰাত্ৰি ব্ৰত কেতিয়াও ৰাখিব নালাগে, কাৰণ এই ব্ৰত শৰীৰত যথেষ্ট শক্তিৰ প্ৰয়োজন হয়, যিখিনি সৰু ল'ৰা ছোৱালীৰ বাবে সহ্য কৰাটো একেবাৰেই সম্ভৱ নহয়। মা ফটো যদি আইনা ফ্ৰেমত আছে আৰু আইনাখন যদি তিল মানো ভাগিছে তেন্তে সলাই পেলাওক, নহ'লে পানীত উটুৱাই দিয়ক। ভঙা মূৰ্তি ভঙা ফটো সন্মুখত পূজা কৰিলে আপোনাৰ ব্ৰত শ্ৰদ্ধা ভক্তিৰে কৰা পূজা সকলো ধ্বংস হয়। নৱৰাত্ৰি এই 9টা দিন বহুতো বেছি পবিত্ৰ হয়। সেইবাবে এই 9টা দিন ঘৰখন বহুত বেছি পৰিষ্কাৰ কৰি ৰাখক। নৱৰাত্ৰি এই 9টা দিনত ব্ৰহ্মচাৰীৰ দৰে থাকিব লাগে। যদি আপুনি মা দুৰ্গা কৃপা লাভ কৰিব বিচাৰে তেন্তে মাছ মাংস কণী নহৰু পিঁয়াজ মছলা তেল আৰু সুৰা বৰ্জন কৰিব লাগিব। বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিল। কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।